সিহঁতক কিমান সাংসদ খালি প্ৰমোদ বড়ো নাকি ৰংগৰা আছে এমপি আছে জয়ন্ত বসুমতাৰী আৰু এতিয়া আৰু প্ৰমোদ বড়ো গ'ল আৰু আছে মেলা এমপি আৰু যাই থাকিব মুঠতে কাম কৰিলে হ'ল এমপি হিচাপে কাম কৰিলে হ'ল এইটো আমি কামনা কৰিছোঁ কিন্তু এইফালে নেশ্যনেল ইণ্টাৰনেশ্যনেল ঘূৰি থাকিলে নহ'ব ফাইনেল পৰ্যায়ত আহক নাই কিন্তু NDA হোৱাটো 100% এইটো হৈ গ'ল আমাৰ মাজত আলোচনাটো এতিয়াও চলি আছে হয় আমিও শুনিছোঁ 4টা 5টা বা 3টা 10টা এনেকুৱা UPPLতো বিচাৰি আছে UPPLতো চিট বিচাৰি আছে আমিও বিচাৰি আছে তো NDA হিচাপে BPF হিচাপে কিমান চিট পাব সেইটো বিজেপি নেতৃত্ব NDA ইয়াত লগত হ'ব UPPL হিচাপে কিমান চিট পাব সেইটো UPPL নিজাবগীয়া আলোচনা কৰি ল'ব এতিয়া AGP হিচাপে কিমান চিট পাব সেইটো বিজেপি নেতৃত্ব লৈ যেটো এইটো আলোচনা চলি আছে মুঠতে চৰকাৰ NDA হ'ব এইটো 100% আমাৰ দিছপুৰ চলৰ যিটো যাত্ৰা যোৱা ফেব্ৰুৱাৰী মাহৰ 25 তাৰিখৰ পৰা আৰম্ভ হৈছে গোসাইগাঁও ইয়াৰ পিছত পৰ্বতজোৰা ইয়াৰ পিছত আমাৰ কোকৰাঝাৰৰ পিছত খাজলগাঁৱৰ পিছত বিজনী পিছত আমি আকৌ শালবাৰী আৰু মুছলপুৰ কৰিলে আজি ওদালগুৰি আৰু তামোলপুৰ অহাকালি ভেৰগাঁও লাষ্ট আৰু ইয়াৰ পিছত আমাৰ বহুত কাৰ্যসূচী আছে আমাৰ 9 তাৰিখত PMB মিটিং হ'ব আৰু আমি যিটো উদ্দেশ্য লৈ পেলাই দিছপুৰ চলো যাত্ৰা হৈছে সেইটো পুৰা সাকসেসফুল অকল অহাকালি ভেৰগাঁও আছে ভেৰগাঁও নিশ্চয় ভাল হ'ব ভেৰগাঁও আৰু আমাৰ উদ্দেশ্যটো হ'ল BTC অঞ্চলত সকলো জাতি জনগোষ্ঠী মিলি পেলাই শান্তি বজাই ৰাখা সকলো জাতি জনগোষ্ঠী একেলগে মিলি পেলাই এই অঞ্চলত উন্নয়নৰ কাম কৰা সকলো জাতি জনগোষ্ঠী মিলি পেলাই এই অঞ্চলত একতা বজাই ৰাখা এইবিলাক আমাৰ দিছপুৰ জল যাত্ৰাৰ মেইন উদ্দেশ্য আৰু দিছপুৰত আমাৰ হ'ল BTC অঞ্চলত 15টা সিট আছে NDA হিচাপে আমি 15টা সিটটো 15টা পঠাই দিয়াটো আমাৰ BPF দলৰ দায়িত্ব NDA হিচাপে কিন্তু আজিৰ দিনত হয়তো হুদি আছে কোনোবা যে BPF হিচাপে কিমান সিট পাব এইবিলাক কথা নহয় আমি NDA হিচাপে আমি 15টা সিটত 15টাও পঠাই দিম আৰু BPF দল হিচাপে যেটো আমি NDAত আছে BTC বাহিৰতো বহুত সমস্যা আছে এইবিলাকক জিকাবৰ কাৰণে মই যিখিনি কাম কৰিব লাগে সেইটো কৰি আছো আৰু কৰি দিম মুখ্যমন্ত্ৰী বিক্রি করে না কিনে যোনে বিক্রি কৰিব ইহঁতে ক'ব সিলিন্ডার দাম দিছে মই দোকানদারও নহয় কিবা নহয় এইবিলাক UPPL খেলে না BJP খেলে না কংগ্ৰেছ খেলে এইবিলাক মোক বুজিব নালাগে BPF খেলে না নেখেলে সেইটো 11 মুঠতে 16 তাৰিখলৈকে হেলিকপ্টাৰ ভাড়াটো দিলে নাই কি হেলিকপ্টাৰ এক সপ্তাহ আগতে আহিছে আপুনি গুৱাহাটীত থৈ আহা বুলি কৈছিলে আজি আহিছে নাই আজি আহিছে তাৰমানে ইহঁতে কথাটো হ'ল ইহঁতে মই মাথা আগতে এডভান্স আহিছে মোক লাগে যেতিয়া নাকি ইলেকশ্যন ঘোষণা হ'ব 16 তাৰিখত ঘোষণা হ'ব তেতিয়া পৰা মই বিচাৰিছিল কিন্তু ইহঁতে বিৰাট হেলিকপ্টাৰ নাই এতিয়া সবে কয় মোক লৈ যা আপোনালোকে এই তামোলপুৰত একবাৰ যাওকচোন এই টোটো ড্ৰাইভাৰবিলাক কেনেকুৱা মাতে এই দাদা মোৰ ওচৰত আহক মই লৈ যাম সবে কয় 10 টাকা য'ত ভাড়া লয় ইয়াত আপুনি 5 টাকা পৰা উঠিব পাৰিব ময়ো এনেকুৱা লাগছি য'ত মানে 100 টাকা ভাড়া লয় ইয়াত মই 50 টাকাত পাইছে ফাইনেল পৰ্যায়ত আহক নাই কিন্তু NDA হোৱাটো 100% এইটো হৈ গ'ল আমাৰ অহা 9 তাৰিখত PMB মিটিং হ'ব ইয়াৰ পিছত CWC 11 তাৰিখত হ'ব পাছ তেতিয়া আমি গম পাম আমাৰ মাজত আলোচনাটো এতিয়াও চলি আছে হয় আমিও শুনিছোঁ 4টা 5টা বা 3টা 10টা এনেকুৱা UPPLতো বিচাৰি আছে UPPLতো চিট বিচাৰি আছে আমিও বিচাৰি আছে তো NDA হিচাপে BPF হিচাপে কিমান চিট পাব সেইটো বিজেপি নেতৃত্ব NDA ইয়াত লগত হ'ব UPPL হিচাপে কিমান চিট পাব সেইটো UPPL নিজাবগীয়া আলোচনা কৰি ল'ব এতিয়া AGP হিচাপে কিমান চিট পাব সেইটো বিজেপি নেতৃত্ব লৈ যেটো এইটো আলোচনা চলি আছে
মুঠতে চৰকাৰ NDA হ'ব সেইটো 100%। প্ৰমোদ বড়ো ছাৰ কি কয় ৰাজ্যসভাৰ সাংসদ হ'ল আপোনালোকৰ বিধায়কক সমৰ্থন সিহঁতক জনাইছিল কিমান নেকি? সাংসদ খালি প্ৰমোদ বড়ো নেকি ৰংগৰা আছে আপোনালোকৰ বিধায়কক সমৰ্থন জনাইছিল নেকি? MP আছে জয়ন্ত বসুমতাৰী আৰু এতিয়া আৰু প্ৰমোদ বড়ো গ'ল আৰু আছে মেলা MP আৰু যাই থাকিব মুঠতে কাম কৰিলে হ'ল MP হিচাপে কাম কৰিলে হ'ল এইটো আমি কামনা কৰিছোঁ কিন্তু এইফালে নেশ্যনেল ইণ্টাৰনেশ্যনেল ঘূৰি থাকিলে নহ'ব স্যার তামোলপুর পার্টি থাকিব না থাকে তামোলপুর পার্টি টাউন প্ৰেচিডেণ্ট BPF পাৰ্টি থাকিব মানে এইটো মই আজি কেনেকৈ ক'ব পাৰিম আমাৰ মাজত ফাইনেলে হোৱা নাই মই কেনেকৈ ক'ব পাৰিম বিজেপি নিৰ্বাচনী প্ৰচাৰ চলাই আছে ইতিমধ্যে BPFতো চলাই আছে আজি মিটিংটো কাৰ BPFৰ নহয় আজি মিটিংটো কাৰ BPFও চলাই আছে বিজেপিও চেষ্টা কৰিব মুঠতে এইটো চিট ফাইনেলাইজ হোৱা নাই হ'ব সময় আছে আমি যিমান দূৰ জানো যেনিবা 16 তাৰিখ বা 15 তাৰিখ মানত ইলেকশ্যন ঘোষণা হ'ব বুলি কৈছে ইয়াৰ পিছত দেখা যাওক কেতিয়া পার্টি ঘোষণা হ'ব আপোনালোকৰ ইলেকশ্যন হ'ব বুলি এতিয়াও ঘোষণা হোৱা নাই কি পাৰ্টিৰ কথা চন্দন খাম্পা বৰগিয়াৰে আহিল ছাৰ যেতিয়া ইলেকশ্যন ঘোষণা হ'ব তেতিয়া আমি ক'ম খাম্পা বৰগিয়াৰে আহিল চন্দন ব্ৰহ্ম আহিব নে নাই? আপোনাৰ লাগে যদি লৈ যা খাম্পা বৰগিয়াৰে আহিল চন্দন ব্ৰহ্ম আহিব নে নাই? আপোনাৰ লাগে যদি লৈ যা প্ৰাইম মিনিষ্টাৰ এনে নাহে আমি বাৰে বাৰে কৈছোঁ যিমান ৰেলী হৈছে মই সকলো জাতি জনগোষ্ঠীকে আমি আদৰণি জনাইছোঁ ৱেলকাম কৰিবৰ কাৰণে আহক চবে ওলাই আহক নিশ্চয় প্ৰাইম মিনিষ্টাৰ ডাঙৰীয়াই আমাৰ BTC বাকী ৰাইজৰ কাৰণে কিবা একটা উপহাৰ দি যাব সেইকাৰণে সকলো শ্ৰেণী সকলো জাতি জনগোষ্ঠীক আমি ৰিকুৱেষ্ট কৰিছোঁ অনুৰোধ কৰিছোঁ যে চবে ওলাই আহক আমি প্ৰাইম মিনিষ্টাৰ ডাঙৰ